নমস্কাৰ, মই ভানু শৰ্মা। আজি মই ক'বলৈ ওলাইছোঁ কালঞ্জি অইল। কালঞ্জি অইল কোল্ড কম্প্ৰেছ। কালঞ্জি অইল মানে কালজিৰাৰ তেল। এইটো ব্লেক ছিড অইল বুলিও কোৱা হয়। আৰু যিহেতু ই কোল্ড কম্প্ৰেছ হোৱাৰ কাৰণে আমাৰ চুলিৰ গুৰিত আমি যেতিয়া লগাওঁ তেতিয়া চুলিৰ গ্ৰ'থৰ কাৰণে যথেষ্ট ভাল। হেয়াৰ গ্ৰ'থ কৰে কাৰণ ই চুলিৰ গুৰিত লগোৱাৰ লগে লগে চুলিক ষ্টিমুলেট কৰে, য'ত ষ্টিমুলেট উত্তেজিত কৰাৰ ফলত আমাৰ চুলিখিনি গ্ৰ'থ হোৱাত সহায় কৰে। ই এণ্টি অক্সিডেণ্ট, এণ্টি ফ্লেমেটৰী, এণ্টি বেক্টেৰিয়েল। গতিকে যিসকলৰ চুলিৰ গুৰিত বিভিন্ন ধৰণৰ প্ৰব্লেম আছে, খজুৱতি আছে, তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে। যেতিয়া আমাৰ চুলিখিনি সোনকালে নপকিবৰ কাৰণে, যেতিয়া বয়সতকৈ আগত পকে, ধৰক 18 বছৰতে পকিলে বা 10 বছৰতে পকিলে, তেখেতসকলে এই কালঞ্জি অইলত কেইটামান নৰসিংহ পাত, যে কালঞ্জি অইলটো কুহুমীয়াকৈ গৰম কৰিব, তাতে নৰসিংহ পাত কেইটামান দি দিব। নৰসিংহ পাতকেইটা পুৰোতে ব্লেক হৈ যাব। তাৰপিছত ঠাণ্ডা হোৱাৰ পিছত চেকনিৰে চেকি সেই তেলখিনি নিয়মিত যদি ব্যৱহাৰ কৰে, তেতিয়াহ'লে চুলিৰ যিটো আমাৰ পিগমেণ্ট মানে ক'লা কৰা হয়, তেতিয়াহ'লে চুলি ক'লা হয়, মানে পকাৰ পৰা হাত সাৰিব পাৰি। আৰু যিসকলৰ ধৰক চুলি এল'পেচিয়া আছে, তেখেতসকলেও এই তেল ব্যৱহাৰ কৰিলে খুব ভাল ফল পাব। ইয়াৰ উপৰিও চুলিখিনি আমাৰ যিটো হেয়াৰ ফল হয়, ইমিডিয়েটলি হেয়াৰ ফলটো নাইকিয়া কৰে, চুলিখিনি মইষ্ট কৰে, চুলিখিনি আপোনাৰ শ্বাইন দিয়ে। গতিকে এই তেলটো যথেষ্ট উপকাৰী, আপোনালোকে ব্যৱহাৰ কৰিব। আৰু যদি আপুনি বজাৰত কিনিবলৈ নাপায়, তেতিয়াহ'লে আমাৰ যিটো কোল্ড কম্প্ৰেছ ভাৰ্জিন কোকোনাট অইল আছে, সেই তেলত আপুনি কালজিৰা এমুঠি দি পেলাই একাপ তেল ল'ব, নাৰিকলৰ তেল। সেইটো হয় ভাৰ্জিন হ'ব লাগে, কোল্ড কম্প্ৰেছ হ'ব লাগে। আৰু সেই একাপ তেলত এই কালজিৰা, ক'লা জিৰা আমি এমুঠি তাত দি দিব পাৰোঁ। লাহে লাহে গৰম কৰিব, হেতাৰে ঘূৰাই থাকোঁতে সি ক'লা হৈ যাব। ক'লা হৈ যোৱাৰ পিছত আৰু ক'লা হ'ব। ক'লা হৈ যোৱাৰ পিছত ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হোৱাৰ পিছত চেকনিৰে চেকি এটা বটলত থৈ দিব। আপুনি নিয়মিত সেই তেলটো ব্যৱহাৰ কৰক। আৰু তাতে আপুনি নৰসিংহ পাত দিব পাৰে, নিম পাত দিব পাৰে। তাৰপিছত আমাৰ যিটো তুলসী পাত, সিও আমাৰ যথেষ্ট উপকাৰী। এয়া দি চাওক, আপুনি খুব ভাল ৰিজাল্ট পাব। থেংক ইউ।